হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰো খবৰ ভাল। তো আজি হৈছে ৰবিবাৰ। আজি আমি গৈ আছোঁ দৌলগোবিন্দ মন্দিৰ, কাৰণ আপোনালোকে জানে মোৰ ভাগিনৰ 7 মাহত সোমাইছে, চ' ভাতমুখত দিব লাগে। তো সেইবাবে আমি গৈ আছোঁ। চাওক কেনেকৈ কি হয়, সকলো দেখাত চাই থাকা। আৰু ফাইনেলি আমি নৰ্থ গুৱাহাটীত অৱস্থিত ইয়াৰ দৌলগোবিন্দ মন্দিৰত প্ৰৱেশ কৰিলোঁ। ইয়াতে আহি পাই গ'লোঁ আমি আৰু চাকি বন্তি জ্বলাই কিনে ভিতৰলৈ আহিলোঁ সেৱা কৰিবলৈ, যিহেতু বাহিৰত চাকি জ্বলাব দিয়ে। আৰু ইয়াতে এনেকৈ ফটো মাৰিব নিদিয়ে বা ভিডিঅ' কৰিব নিদিয়ে, সেইবাবে ভিতৰত একো ভালকৈ দেখাব পৰা নাই। যিখিনি পাৰোঁ দেখাইছোঁ। ইয়াতে আমি লাইন পাতি গৈ আছোঁ এতিয়া ভিতৰত সেৱা জনাবৰ বাবে। আৰু ইয়াতে ধুনীয়াকৈ সেৱা কৰি কেনে ভোগ আনি দিলোঁ আমি, যিহেতু বাবুক খুৱাব লাগিব। ইয়াতে এয়াই খুৱাব আৰম্ভ হৈছে আৰু আৰু প্ৰথমতে মই আৰম্ভ কৰিলোঁ খোৱাৰ, তাৰপিছত লাহে লাহে সকলোবোৰ আহি আছে। আৰু এতিয়া আহি গ'ল উৎপলে খোৱালে। তো এয়া দেখা পালে বাবুক পায়স খুৱাই দিলোঁ, মানে এনেকুৱা অন্নপ্ৰশনটো কৰালোঁ ইয়াতে দৌলগোবিন্দ মন্দিৰত। আপোনাক দেখালোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু চাই থাকক। ফটোবোৰ পাব মোৰ ইনষ্টাগ্ৰাম আইডিত, চাই থাকক। আৰু নাজানো কিবা ফূৰ্তি লাগিছে তাৰ ইমান। বাবু কুলু কুলু তো বন্ধুসকল, আজিৰ ভিডিঅ'টো এইখিনিলৈ আছিলে। যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজি বাবুৰ অন্নপ্ৰশন হৈ গ'ল, আজিৰ পৰা আৰু খোৱা লোৱা কৰিব পাৰিব। তো লগ পাইছোঁ নতুন এটা ভিডিঅ'ত, আৰু সকলোৱে কমেণ্টত এটা আশীৰ্বাদ এটা দিব যাতে ই ভালে কুশলে থাকে। তো তাৰে কামনাৰে আজি ব্লগটো ইয়াতে সামৰিছোঁ। বাই বাই।